So hello everyone, welcome back to my another mini blog. আগৰ mini blogটোত মই আপোনালোকক জনাইছিলোঁ যে শোণিতপুৰ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান উপলক্ষে আমাৰ স্কুলত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰথম দিনা অৰ্থাৎ 4 এপ্ৰিল তাৰিখে 25খন পতাকাৰে আমাৰ এই অনুষ্ঠান শুভ উন্মোচন হয়। তাৰ পিছত সকলোৰে এক সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হৈছিল। শোভাযাত্ৰাৰ মই ভিডিঅ' ক্লিপ ৰাখিব নোৱাৰিলোঁ। মই আপোনালোকক ফটোৰ যোগেদিয়ে ভিডিঅ'টো দেখুৱাইছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। শোভাযাত্ৰাত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী, ভাওনা, বিয়া আদি সকলোবোৰ দেখুওৱা হৈছিল। যিহেতু ৰাতিলৈ আমাৰ ভাওনা আছিলে, মই আপোনালোকক জনাইছিলোঁ যে যিহেতু একেটা ভিডিঅ'তে যিহেতু সম্পূৰ্ণ ইয়াৰ পিছৰ ভাওনাৰ ভিডিঅ' আনিম। আশা কৰোঁ সকলোৱে ভাল পাব। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব। তেতিয়াহ'লে